নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ আছে এটি খুবেই ভাল খবৰ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত অভিনেত্ৰী গায়ত্ৰী মহন্তক ভাল পোৱা সকলে ভিডিঅ'টো লাইক এটা কৰি দিব। তেন্তে বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অভিনেত্ৰী গায়ত্ৰী মহন্তই পুনৰ দুটাকৈ যমজ সন্তানৰ মাতৃ হ'ল। যমজ সন্তান দুটি হৈছে এগৰাকী পুত্ৰ সন্তান আৰু আনগৰাকী কন্যা সন্তান। আৰু সামাজিক মাধ্যমৰ জৰিয়তে গায়ত্ৰী মহন্তৰ স্বামী তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই এই কথা সকলোকে জনাইছে। আৰু কন্যাগৰাকীৰ নাম ৰাখিছে সূৰ্যস্নাতা আৰু পুত্ৰগৰাকীৰ নাম ৰাখিছে সূৰ্যবীৰ। আৰু পূৰ্বেই এগৰাকী পুত্ৰ সন্তানৰ মাতৃ আছিল অভিনেত্ৰী গায়ত্ৰী মহন্ত। বন্ধুসকল, খবৰটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।